নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ আছামিজ ব্লগ জিন্তু ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোক সকলোকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজি আমাৰ ঘৰত কাতি বিহুৰ কিছু মুহূৰ্ত আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো বলক, তুলসী তলৰ ভেটিটোৱে মেইন নহয় জানো। তো প্ৰথমতে মই এয়া চাফা কৰি ল'লোঁ ধুনীয়াকৈ। এতিয়া মই এইখিনি তুলসী ভেটি বনাব লাগিব। তো বলক নদীলৈ যাওঁ, আমি মাতি আনোগৈ। বন্ধু বান্ধৱীসকল, মই এতিয়া আহি পাইছোঁহি নদী। এয়া চাওকচোন নদীৰ পৰিৱেশ। ভেটি স্থাপন কৰিম, তো আপোনালোকেও ভিডিঅ'টো মোৰ লগত উপভোগ কৰক। বন্ধু বান্ধৱীসকল, এয়াই হৈছে মোৰ তুলসী ভেটিটোৰ ফাইনেল লুক। আন্ধাৰে হৈ গ'ল। তো বন্ধু বান্ধৱীসকল, মই এতিয়া জ্বলাবলৈ লৈছোঁ তুলসী তলত চাকি। এয়া মই চাকিসমূহ যোগাৰ কৰিছোঁ।